আজি মানে মই ঘৰৰ পৰা ভিডিঅ'টো দিম সেউজীয়া সেউজীয়া পৰিৱেশ, ধাননি পথাৰ, সেইবোৰ ধাননি পথাৰ এইবোৰ দেখাই আছোঁ। দেন এইটো কি কলগছ, মালভোগ কলগছ এইটো, আৰু এইবোৰ আছে আৰু বেঙেনা গছ সৰু সৰুকৈ মানে এনেকৈ থাকিলে আৰু ভাল লাগে ঘৰত খেতি বাতি। এইটো জলকীয়া গছ এয়া ফুটি আছে বহুত। আৰু ইটো দেখিছে নহয়, এইটো অমিতা। মই দিছিলোঁ এইবোৰ সেউজীয়া পৰিৱেশৰ ভিডিঅ' মামা ঘৰৰ পৰা, তথাপিও ইয়াৰ পৰা দিওঁ অলপমান। আৰু এইটো এটা পুখুৰী সৰু সৰুকৈ, আৰু এইটো এটা কুঁহিয়াৰ গছ এয়া সৰুকৈ। হেই গাইজ, নমস্কাৰ, মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আৰু লগতে গুড মৰ্ণিং। আৰু মই বা ঘৰত আহিছোঁ, বা ঘৰৰ পৰা ব্লগ দিম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু মই ভাল ভাল ভিডিঅ' দিম বুলি আশা কৰিছোঁ, যে মই ধুনীয়া ধুনীয়া ভিডিঅ' দিম, আপোনালোকে চাই যাব, মৰম ছাপৰ্ট কৰক অলপমান। আৰু কিবা কিবি দেখাই আছোঁ, অলপ আপোনালোকে চাই যাওক। আৰু ৰাতিপুৱা উঠিলে মানে কি হয়, মাইণ্ডছেটটো হেল্ডি হয়। ৰাতিপুৱা উঠিব লাগে সোনকালে, আপোনালোকে উঠিবলৈ চেষ্টা কৰক। আৰু কি ক'ম, আৰু আজি লগতে কল দিলোঁ, খাম। পুৱাই ৰাতিপুৱাই একদম কাটি আছে, এয়া বায়ে কাটি আছে। এতিয়া ভাজি কিবা বনাই নাজানো, খাম ন, খাম হয়নে নাই বাবলু বাবলু? অঁ এতিয়া গাইজ, এটাই মোৰ দুখ লগা কথা, মোৰ ষ্টেণ্ডডাল ভাঙি গ'ল। মোবাইলৰ ষ্টেণ্ডডাল সেইদিনাখন ভাঙি গ'ল, যিদিনা মই ডান্স কৰিছিলোঁ। ডান্স কৰি থাকোঁতে মানে পটককৈ কিবা কৰিব পালোঁ, হাতে বান্দৰ ন, হাতেৰে এনেকৈ কৰিছোঁ, পটককৈ ভাঙি গ'ল। এতিয়া মোৰ হাতত পইচাও নাই, পইচা উঠি থাকিলেতো লগে লগে কিনিব পাৰিলোঁ হয়। আৰু কোনোবাই ডান্স পায় নেকি মোক শিকাবলৈ? শিকাবচোন আমাৰ ইউটিউব ফেমিলিসকলে, যদি ডান্স পায় মোক ক'ব, কমেণ্ট কৰি ক'ব মই পাওঁ বুলি কয়, তো মই কণ্টেক্ট কৰিম আৰু ভালকৈ জনাই দিব ঠিকনাটো। মোৰ মানে ডান্স কৰা বহুত ইচ্ছা আছে, ইণ্ডিয়া ডান্সত যাবলৈ। তো আপোনালোকে মোক অলপ সহায় কৰক, যে কমেণ্ট কৰি সহায় কৰক, যে মই পাওঁ, বা আমাৰ গাঁৱৰ পিনে আছে সেইটো ক'লেও হ'ব। ইমান ডাঙৰকৈ কৰিব নালাগে। চ' সেইটোৱে মই ধন্যবাদ দিম, আপোনালোকে যদি জানে আৰু কোনোবাই। গাইজ, মই পথাৰৰ মাজে মাজে কিয় খোজকাঢ়ি আছোঁ জানা? মানে ইয়াতে কি লগাব, সোচা লগাব। তো সোচা লগাবৰ কাৰণে বহুত সিহঁতে কি কৰি আছে, কষ্ট কৰি আছে। ইয়াত খেতি বাতিৰ কাম চলি আছে, হাল বোৱাই আছে, গোবৰ সাৰ দিছে। এইফালে ইয়াতে দিয়া নাই গোবৰ সাৰটো, ইয়াতে হাল বোৱাইছে ইয়াত সৰু সুৰাকৈ। তো ইয়াতে আহিলে মানে চব টাইমতে মানে খেতি কৰে। খেতি কৰিলে খেতি নকৰাকৈ থাকিব নোৱাৰে, খেতি কৰিলে নহয়, খেতি নকৰাকৈ থাকিব নোৱাৰে। সিহঁতে চব টাইমতে খেতি কৰে। এতিয়া গৰম দিন আহিলে, গৰম দিনত কিবা কিবি লগায় আৰু তেনেকুৱা। আৰু কিবা তেল যে বনাই আছিলে, তেল বনোৱাৰ গছ আছে ইয়াতে। আৰু এই ভাইটিটো চাবচোন, এই ভাইটিটো ন ব্লগ বনাই আছে। মোৰ ৰিয়েকশ্যন চাওঁ গাই, ভাল দে, ভাল বনা, চেষ্টা কৰিলে আৰু কি নোৱাৰে, চব পাৰে। এয়া তেনে এইফালে সেয়া গোবৰ দিছে ধুনীয়াকৈ। আৰু সেইটো পানীলাও গছ, পানীলাওটো বাহঁতৰ হ'ব চাগে, আৰু এইটো নাৰিকল গছটো বাহঁতৰ। হাল বোৱাই আছে একদম পাহাৰৰ মাজে মাজে উঠি আহি এই পাতটো ল'ব আহিছিলোঁ, নৰসিংহ পাত বুলি কয়। ঠানিটো কাটি দিছে। চ' মই চাইকেল দি আহিছোঁ, এই ভাইটি আৰু মই। তেতিয়া চাইকেল দি যাওঁ ঘৰত। একদম পথাৰ
পথাৰো হয় এইফালে আৰু এইফালে একদম ওখ ওখ ৰাস্তা একদম এইফালে খাল চব এইফালে দেখা নাপায় জংঘল আছে এইটো আৰু এইটো ডাঙৰকৈ গছ দেখিছোঁ ওপৰত এইটো পাহাৰে হয় এইটো পাহাৰৰ মাজে মাজে উঠি আহি একদম কষ্ট মোৰ ফালৰ পৰা চবকে হাপি দেৱালী আৰু চবে যাতে ভালকৈ বমটো ফুটাই যাতে কাৰো গাত নালাগে তেনেকৈ ফুটাব সতৰ্ক হওক আপোনালোকে মই সেইটোৱে ক'লোঁ আৰু